Dear students, মই নিভাৰাণী চৌধুৰী, এছিষ্টেণ্ট টিচাৰ পাণ্ডু আদৰ্শ হাইস্কুল। আজি তোমালোকৰ সন্মুখত লৈ আনিছোঁ এটা নতুন লেচন, কাইণ্ডনেছ। এইখিনিতে মোক কোৱাচোন, হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই কাইণ্ডনেছ? কাইণ্ডনেছ মানে তোমালোকে কি বুজি পোৱা? কাইণ্ডনেছ শব্দটো অসমীয়া হ'ল দয়া, নহয় জানো? এতিয়া দয়া বুলি ক'লে কি বুজি পোৱা? আচলতে যেতিয়া আমি কোনোবা দুৰ্বল মানুহক বা বিপদত পৰা মানুহক সেই মুহূৰ্তত প্ৰয়োজনীয় এটা সহায় কৰোঁ বা সহায়ৰ হাত আগবঢ়াওঁ, সেইটোৱে দয়া, নহয় জানো? এতিয়া উদাহৰণস্বৰূপে ধৰি লোৱা, ৰাস্তাৰে এজন অন্ধ মানুহ পাৰ হ'বলৈ বিচাৰিছে, কিন্তু তেওঁ পাৰ হ'বলৈ পৰা নাই, গাড়ী মটৰৰ বাবে পাৰ হ'ব পৰা নাই, আৰু সেইখিনি সময়ত তুমি দেখি আছা, আৰু সেই মুহূৰ্তত তুমি যদি সেই অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিয়া, সেইটোৱে দয়া, নহয় জানো? গতিকে এনেকুৱা ধৰণৰ দয়াৰ কাম আমি কৰি যাব লাগে, নহয় জানো? আমি মানুহ, গতিকে মানৱীয়তা আমাৰ দেখুৱাবলৈ বা আমি মানৱীয়তা ৰক্ষা কৰিবলৈ আমি দয়াশীল হ'ব লাগে। মানুহৰ প্ৰতি আমি দয়াশীল হ'ব লাগে। অকল মানুহৰ প্ৰতিয়ে নহয়, আমাৰ পৰিৱেশৰ প্ৰতি, আমাৰ চাৰিওফালে গছ গছনি, জীৱ জন্তু সকলোৰে প্ৰতি আমি কি হ'ব লাগে? দয়াশীল হ'ব লাগে। গতিকে সেই দয়াৰ ওপৰতে আজি এই লেচনটো তোমালোকক ইয়াতে সন্নিৱিষ্ট কৰিছে, এই লেচনটো। গতিকে তোমালোকে এইটো মনোযোগ দি চাই যাবা। এতিয়া আমি লেচনটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। চাবা, কাইণ্ডনেছ। Do you have people coming to your house to sell different things? যে তোমালোকৰ ঘৰলৈ বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবলৈ কিছুমান মানুহ আহেনে? In groups, share your experience of how you feel about such people. Do you offer them tea? যে কি কৈছে ইয়াতে, তোমালোকৰ গ্ৰুপত আলোচনা কৰিবলৈ দিছে এনেকুৱা অভিজ্ঞতাৰ বিষয়ে। তেনেকুৱা মানুহ আহিলে তোমালোকে কেনেকুৱা অনুভৱ কৰা, আৰু তেনেকুৱা মানুহ আহিলে তোমালোকে কেতিয়াবা চাহ দিয়া নেকি? তেওঁলোকক খাবলৈ চাহ দিয়া নেকি? Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. গতিকে ইয়াত এটা ষ্টৰি দিয়া হৈছে বা কাহিনী দিয়া হৈছে এটা পৰিয়ালৰ বিষয়ে, আৰু যিটো পৰিয়ালক দুজন কাশ্মীৰী ভেণ্ডৰ মানে হৈছে যিয়ে বস্তু বিক্ৰী কৰে, বস্তু বিক্ৰী কৰা সকলক কি বুলি কোৱা হয়? ভেণ্ডৰ। তো তোমালোকে ঠাণ্ডাৰ দিনত হয়তো দেখা পোৱা, নহয় জানো? পিঠিত ডাঙৰ ডাঙৰ টোপোলা বান্ধি লৈ কাশ্মীৰীৱালাবিলাকে কি কৰে? বস্তু শ্বল, চুৱেটাৰ ইত্যাদি বিক্ৰী কৰিবলৈ ৰাস্তাত ঘূৰি ফুৰে। গতিকে তেনেকুৱা দুজন কাশ্মীৰী ভেণ্ডৰ এটা পৰিয়াললৈ আহিছিল, আৰু কি হৈছিল সেই সময়টোত, সেই পৰিয়ালটোত কি হৈছিল সেই বিষয়ে এই কাহিনীটো এতিয়া চাই যাবা। Every year when the rainy season comes to an end and winter is about to begin, প্ৰত্যেক বছৰে যেতিয়া বাৰিষা কাল শেষ হয় আৰু শীতকাল আৰম্ভ হয়, কাশ্মীৰী ভেণ্ডৰ্ছ এৰাইভ এট দ্য চিটি, যে কাশ্মীৰী ভেণ্ডৰবিলাক চহৰত উপস্থিত হয়হি। They travel around the city to sell their handcrafted shawls, purses, blankets and even carpets. আৰু তেওঁলোকে সেই চহৰখনত ঘূৰি ফুৰে কিহৰ বাবে? টু চেল মানে বিক্ৰী কৰা, SELL, টু চেল বিক্ৰী কৰিবলৈ, তেওঁলোকৰ হেণ্ডক্ৰাফটেড হাতেদি বনোৱা বা হাতেদি বোৱা শ্বল যে জানা নহয়, আমি যে লওঁ গাত উৰোঁ, পাৰ্চেছ পইচা থোৱা বেগ, ব্লেংকেট এণ্ড ইভেন কাৰ্পেটছ, এইবোৰ বিক্ৰী কৰিবলৈ তেওঁলোক ঘূৰি ফুৰে। ইটছ এ হাৰ্ড লাইফ ফৰ দিজ ভেণ্ডৰ্ছ, আৰু এই ভেণ্ডৰবিলাকৰ কাৰণে এইটো এটা খুব হাৰ্ড লাইফ, কঠোৰ জীৱন, কঠোৰ পৰিশ্ৰম কৰিবলগীয়া এটা জীৱন। Their hardship does not end with their long journey from Kashmir to the city.
আৰু তেওঁলোকে যেতিয়া কাশ্মীৰৰ পৰা এই আমাৰ চহৰবিলাকলৈ আহে সেইখিনিতে তেওঁলোকৰ সেই দীঘলীয়া যাত্ৰাটোতে তেওঁলোকৰ পৰিশ্ৰম শেষ নহয় হাৰ্ডশ্বিপ মানে পৰিশ্ৰম বা কষ্ট তেওঁলোকৰ কষ্ট বা পৰিশ্ৰম শেষ নহয় যে কাশ্মীৰৰ পৰা আমাৰ ইয়ালৈ আহিলে গুৱাহাটীলৈ আহিলে গতিকে তেওঁলোকৰ শেষ আৰু পৰিশ্ৰম সেইখিনিতে শেষ নহয় ইনফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং প্ৰকৃততে এইটোহে আৰম্ভণি তেওঁলোকৰ পৰিশ্ৰমৰ এইটোহে আৰম্ভণি দে ষ্টে এট চিপ হোটেলছ তেওঁলোকে সস্তীয়া হোটেলত থাকে তেওঁলোকে যে কাশ্মীৰৰ পৰা বেলেগ চিটিবোৰত আহে ক'ৰবাততো থাকিবলৈ লাগিল নহয় জানো তো তেওঁলোকে ক'ত থাকে সস্তীয়া হোটেলত এণ্ড ৰোম এৰাউণ্ড দ্য চিটি ষ্ট্ৰীটছ অল ডে আৰু গোটেই দিনটো চহৰৰ ৰাস্তাবোৰত ঘূৰি ফুৰে they are bent with the load on their backs আৰু তেওঁলোকৰ পিছফালে সেই যিবোৰ ডাঙৰ ডাঙৰ টোপোলা কঢ়িয়াই আনে সেই বস্তুবোৰৰ সৈতে চুৱেটাৰ শ্বল ইত্যাদিৰে সৈতে তেওঁলোকে কি হৈ যায় বেণ্ড হৈ যায় বেকা হৈ যায় ভাঁজ খাই যায় দেখিছা চাগে তোমালোকে তেনেকুৱা ধৰণৰ ভেণ্ডৰ নহয় জানো প্ৰতি বছৰে আহে সেই কাশ্মীৰী ভেণ্ডৰবিলাক চাউটিং দেয়াৰ ৱেৰ দে লুক ফৰ বায়াৰ্ছ আৰু কি কৰে চাউটিং চিঞৰি থাকে দেয়াৰ ৱেৰ WARE ৱেৰ মানে মাল বা বস্তু তেওঁলোকৰ বস্তুবিলাকৰ বিষয়ে চিঞৰে দে লুক ফৰ বায়াৰ্ছ মানে কিনোতা বিচাৰি পেলাই তেওঁলোকে বস্তুবিলাকৰ বিষয়ে চিঞৰি থাকে I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. I would have never known মই হয়তো নেজানিলোহেঁতেন all this এইবোৰৰ বিষয়ে if যদি it were not for a chance meeting এইটো এটা মানে মই সুবিধা পালোঁ এটা মিটিঙৰ সুবিধা পালোঁ উইথ এ কাপল অফ কাশ্মীৰী ভেণ্ডৰ্ছ এট মাই ব্ৰাদাৰ ইন লজ হাউচ যে মোৰ ভিন্দৰ ঘৰত দুজন কাশ্মীৰী ভেণ্ডৰৰ সৈতে হোৱা মিটিং বা লগ পোৱা পুই অৱস্থাটো নহ'লে মই হয়তো এইবোৰৰ বিষয়ে মই নাজানিলোহেঁতেন কেতিয়াও উই ৱেৰ চিটেড ইন মাই ব্ৰাদাৰ ইন লজ ভাৰাণ্ডা went to Kashmiri vendors who looked like father and son came in. আমি মোৰ ভিন্দৰ বাৰাণ্ডাত বহি আছিলোঁ when যেতিয়া দুজন কাশ্মীৰী ভেণ্ডৰ who looked like father and son যি দুজনক দেউতাক আৰু পুতেক যেন লাগিছিল came in সোমাই আছিল the younger man carried a bundle on his back যে ডেকা মানুহজনে কি কৰিছিলে যে যাক আমি পুতেক বুলি ভাবিছিলোঁ বা অনুভৱ হৈছিলে সেইজনে কি কৰিছিলে কঢ়িয়াই আনিছিলে এটা বাণ্ডল অন হিজ বেক তেওঁৰ পাছফালে while the others আৰু য'ত নেকি অন্যজনে frail মানে দুৰ্বল and old আৰু মানে বুঢ়া called attention to their wares in a sufficiently loud voice আৰু তেওঁলোকৰ সেই বস্তুবিলাকৰ বিষয়ে মানে কিনোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ যিমান পাৰি সিমান ডাঙৰ মাতেৰে চিঞৰিছিলে কাশ্মীৰী শ্বলছ সেই বুলি চিঞৰিছিলে I was surprised when my brother-in-law called the vendors in মই আচৰিত হৈছিলোঁ যেতিয়া মোৰ ভিন্দৱে সেই ভেণ্ডৰ কেইজনক ভিতৰলৈ মাতিছিল I was sure that he needed nothing from them মই নিশ্চিত আছিলোঁ যে তেওঁক বা মোৰ ভিন্দক তেওঁলোকৰ পৰা একোৰে প্ৰয়োজন নাই but he began examining their shawls and short jackets কিন্তু তেওঁ মোৰ ভিন্দৱে আৰম্ভ কৰিছিল এক্সামিনিং চোৱাটো their shawls তেওঁলোকৰ সেই শ্বলবিলাক and short jackets চুটি জেকেটবিলাক his wife my sister তেওঁৰ পত্নী যি নেকি মোৰ ভনী বা বাইদেউ who was in the kitchen যি নেকি কিটচেনত আছিল পাকঘৰত আছিল got busy making tea যে চাহ বনোৱাত ব্যস্ত আছিল she knew that her husband wouldn't buy anything from vendors
তেওঁ জানিছিল মোৰ ভনীয়ে জানিছিল যে তেওঁৰ স্বামীয়ে সেই ভেণ্ডৰ কেইজনৰ পৰা একোৱে নিকিনে I felt sorry for them মই তেওঁলোকৰ বাবে দুখী অনুভৱ কৰিছিলোঁ When my brother-in-law asked me to buy something যেতিয়া মোৰ ভিনদেউয়ে মোক কিবা কিনিবলৈ কৈছিল I politely declined মই নম্ৰভাৱে আপত্তি কৰিছিলোঁ He then started chatting with the vendors about their families and their homeland তাৰ পাছত তেওঁ মোৰ ভিনদেউয়ে আৰম্ভ কৰিলে chatting কথা বতৰা পতাটো with the vendors এই ভেণ্ডৰ কেইজনৰ সৈতে about their families তেওঁলোকৰ পৰিয়ালবৰ্গ and their homeland আৰু তেওঁলোকৰ মানে ঘৰুৱা দেশৰ বা ঠাইৰ বিষয়ে As they narrated the details of their different lives, I felt sad and guilty at being a part to such behavior. আৰু যেতিয়া তেওঁলোকে কৈ আছিল বৰ্ণনা কৰি আছিল the details সম্পূৰ্ণ বিৱৰি পেলাই of their different lives তেওঁলোকৰ বিভিন্ন ধৰণৰ জীৱনৰ বিষয়ে I felt sad and guilty মই felt অনুভৱ কৰিছিলোঁ sad দুখিত and guilty আৰু দুখী নিজকে দুখী অনুভৱ হৈছিল at being a party to such behavior গতিকে এনেকুৱা আচৰণৰ অংশ লোৱাৰ বাবে মোৰ নিজকে দুখী অনুভৱ হৈছিলে But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat. কিন্তু মোৰ ভিনদেউয়ে suddenly হঠাতে called out মাতিছিল to his wife তেওঁৰ পত্নীক and asked her আৰু তেওঁক কৈছিলে to serve the visitors এই ভিজিটৰ কেইজনক মানে সেই ভেণ্ডৰ কেইজনক সাৰ্ভ কৰিবলৈ দিবলৈ something to eat কিবা খাবলৈ দিবলৈ কৈছিলে Since যিহেতু they would be hungry যিহেতু তেওঁলোক ভোকাতুৰ থাকিব She quickly brought some food into the veranda আৰু তেওঁ তৎক্ষণাতে কি কৰিলে কিছুমান খাদ্য বা খোৱা বস্তু বাৰান্দালৈ লৈ আনিলে The vendors hesitated initially ভেণ্ডৰ কেইজনে প্ৰথমতে হেজিটেট কৰিছিলে কুণ্ঠাবোধ কৰিছিলে খাবলৈ কুণ্ঠাবোধ কৰিছিলে but agreed to eat when my brother-in-law insisted but agreed কিন্তু সন্মতি হৈছিলে to eat খাবলৈ when যেতিয়া my brother-in-law মোৰ ভিনদেউয়ে insisted জোৰ কৰিছিলে after a hearty meal they left এনেকৈ ভালদৰে খোৱাৰ পাছত মিল মানে ভালদৰে আহাৰ বা খোৱা বস্তু খোৱাৰ পাছত they left তেওঁলোক গৈছিলে promising to bring better things next year গতিকে পাছৰ বছৰ ইয়াতকৈ আৰু ভাল বস্তু আনিম বুলি কথা দি তেওঁলোক গুচি গৈছিল It was then that my brother-in-law spoke to me আৰু তাৰ পাছত মোৰ ভিনদেউয়ে মোৰ লগত কথা পাতিছিল কি বুলি কথা পাতিছিল এতিয়া শুনিবা I am well aware of the hardships faced by these Kashmiri vendors যে এই কাশ্মীৰী ভেণ্ডৰবিলাকে কেনেকুৱা কষ্ট বা পৰিশ্ৰমৰ মুখামুখি হয় সেই বিষয়ে মই সজাগ বা জ্ঞাত তেওঁ কৈছিল As I looked at him আৰু যেতিয়া মই তেওঁৰ পিনে চাইছিলোঁ still confused তেতিয়াও মই কনফিউজ হৈ আছিলোঁ দুধুৰ-মুধুৰ অৱস্থাত আছিলোঁ মানে তেওঁ কি ক'বলৈ বিচাৰিছে কি হৈছে They eat in the morning তেওঁলোকে ৰাতিপুৱা খায় and spend the rest of the day আৰু দিনটোৰ বাকিখিনি সময় কটায় roaming around the city যে চহৰখন ঘূৰি ফুৰি on foot খোজ কাঢ়ি hungry and thirsty ভোকাতুৰ আৰু পিয়াহতুৰ হৈ পেলাই ভোকত আৰু পিয়াহত গোটেই দিনটো খোজ কাঢ়ি চহৰখন ঘূৰি ফুৰে When I saw them যেতিয়া মই তেওঁলোকক দেখিছিলোঁ I wanted to offer them food মই তেওঁলোকক খাদ্য অফাৰ কৰিবলৈ বিচাৰিছিলোঁ বা খাদ্য দিবলৈ বিচাৰিছিলোঁ but they have their pride কিন্তু তেওঁলোকৰ নিজৰ গৌৰৱ আছিল They would never accept anything unless I pretended I was interested in their ways
তেওঁলোকে কেতিয়াও কোনো বস্তু গ্ৰহণ মানে নকৰিছিলে আনলেছ যেতিয়ালৈকে আই প্ৰিটেণ্ডেড মই মিছাকৈ কোৱা নাছিলোঁ আই ৱাজ ইণ্টাৰেষ্টেড মই ইণ্টাৰেষ্টেড আছিলোঁ ইন দেয়াৰ ৱেজ তেওঁলোকৰ বস্তুবিলাকত চ' I had to make the offer of the food to look unplanned গতিকে মই তেওঁলোকক সেই অফাৰটো খোৱা বস্তুৰ অফাৰটো এনেকৈ দিব লাগিছিল যে অপৰিকল্পিতভাৱে যে মই এইটো দিবলৈ বিচৰা বুলি তেওঁলোকে গম নোপোৱাকৈ মই দিব লাগিছিলে চ' লেচনটো ইমানখিনিয়ে গতিকে আমি লেচনটোৰ পৰা এটা ডাঙৰ আমি শিকনি ল'ব পাৰোঁ নহয় জানো গতিকে আমি এনেকুৱা কষ্টত জীয়াই থকা মানুহবোৰক আমি পাৰিলে আমি সহায় কৰিব লাগে নহয় জানো গতিকে তোমালোকে দেখিছা যে বৰ্তমান যিটো বিপদগত অৱস্থা হৈ আছে কৰোণা ভাইৰাছ বা COVID-19 কাৰণে গতিকে তাত বিভিন্নজনে কি হৈছে নিজৰ কৰ্মৰ পৰা চ্যুত হৈছে কাম পোৱা নাই যিবোৰ ধৰি লোৱা দিন হাজিৰা কৰা মানুহবোৰে কাম কৰিব নোৱাৰা পৰিস্থিতি আহি গৈছে আৰু কাম কৰিব নোৱাৰা মানে তেওঁলোকে খাবলৈ পোৱা নাই এনেকুৱা গতিকে যিবোৰে পাৰিছে নিজৰ সামৰ্থ্য অনুসৰি তেওঁলোকক সহায় কৰা আমি দেখিবলৈ পাইছোঁ গতিকে এইবোৰ ধৰি লোৱা কিছুমান উদাহৰণ গতিকে এনেকুৱা ধৰণৰ আমি যাতে সেইবোৰ কথাবোৰ পাহৰি নাযাওঁ আমি সদায় সেইবোৰ মনত ৰাখিব লাগে গতিকে তোমালোকে সেইবোৰ সদায় কি কৰিবা যাক যেনেকৈ যেতিয়া পাৰি সহায় কৰিবলৈ চেষ্টা কৰিবা আশা কৰিলোঁ তোমালোকে লেচনটো বুজি পাইছা আৰু যদি কিবা বুজিবলৈ থাকি গৈছে বা কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোক নিশ্চয় সুধিবা